খাবলৈ নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আমি এতিয়া যাই আছোঁ ৰিমহঁতৰ ঘৰত, মানে বৰষা। এয়া মোৰ লগত আছে প্ৰীতিৰেখা, হাই, আৰু এয়া আমাৰ ৰেড স্কুটি। আহি থাকক, চাই থাকক, ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। এয়া বৰষা আমাৰ চাহ বনাই আছে ইলাচি, আৰু ইয়াতে আছে আমাৰ মিনি পৰিস্মিতা। আৰু খানা হ'লে আমাৰ চবতকৈ বঢ়িয়া বস্তু এটা আহি গ'ল, কৰ্দৈ আৰু ঔটেঙা। এখেতে আনিছে জয়শ্ৰী চৌ, আৰু এখেতে আনিছে দিশা। হে গাইজ, আমি মানে আৰু এতিয়া মোৰ ঘৰত যাই আছোঁ শুকান মাছ আনিব, শুকান মাছৰ চাটনি, শীতল মাছৰ। তো আমি যাম এতিয়া এয়া এখেতৰ লগত। পুৰে যায় না, মানে কিয়ত বা নিয়ে মোক ইমান জৰত চলহি। আগত দেখোন মাৰুতিখনে মানে কৰি ৰাখছি, কি কয় দি চাওঁ এতিয়া কি কৰিবি এতিয়া। শুকান মাছ লৈ ইয়াৰ বৰষা ভাত বনাইছে। আমি এতিয়া যাই আছোঁ টেঙা খুন্দিব। ঢেঁকীটো বৰষা ঢেঁকী ক'ত আছে? এই সিহঁতৰ এহাত আছে, চাই থাকক আপোনালোকে। লোভ লাগিলে ক'ব বাৰু, কমেণ্টতে দি দিম ময়ো আপোনালোকক টেঙা। এই চাওক মাংস, লোকেল মুৰ্গী হয়। টেঙা খাই আছে আমাৰ জয়শ্ৰী। ৰিলছ বনাই, ৰিলছ। কেনেকে বনাবা ৰিলছ? কেনেকে বনাবা? এয়া গাইজ শীতল মাছ বনাম মই, মানে খুন্দি আছোঁ। ইয়াতে আদা, নহৰু, জলকীয়া, পিঁয়াজ চব মানে বটি দিছোঁ। আধা এনেকুৱা একদম মিহি লাগে আৰু আধা লাগে এনেকুৱা, মানে ইমানো মিহি নালাগে মানে। বাকী ইহঁতকেইটা ক'ত আছে দেখাই আছোঁ আপোনালোকক। এইকেইটা বনাই আছে। কি হয় ইমান চাইলেণ্ট? সেইবোৰৰ পৰা আমাৰ মাংসই হোৱা নাই, আৰু এইফালে মই সাৰি আছে, ঘৰ সাৰি আছে খানা খাব। আৰু ইফালে সেইকেইটা বাচন ধুই আছে। মই বনাই আছোঁ শুকান মাছ। হাতে দেখো শুকান মাছ। বাচন ধুই আছে এইকেইটা আমাৰ। ৰেডি ভাত খাব, ৰখি আছে ভাত খাবা। ময়ো ৰখি আছোঁ। এই দুটা ইফালে ভাত চাত দিবি না এইকেইটা। কাপোৰ লাগি আছে এখেতে। গাইজ চাই থাকক, খাব ৰেডি আৰু যাই আছোঁ ইনকে। চাও জয়শ্ৰী কণী এটা মোৰ খাই কোন খালো। গাইজ আমি ভাত খাই আছোঁ এতিয়া। পানী দেখা এই কোনবাই তাই পানী খাই আছে। এই আৰু নাই এই হ'ল শুকান মাছ, তাৰপিছত গোল নেমু, ভাজি, কণী, পাপৰ, মাংস, দালি আৰু মাছো, আৰু এইফালে আছে আমাৰ খাৰ। অলপ দেৰিকে মিঠা আৰু আমাৰ ৰিমৰ কলিজা। মিউ মিউ হলদক আমাৰ গাইজ ভাত খোৱা, খানা খোৱা। এই পানী খাইছোঁ দেই আকৌ। গাইজ এতিয়া ইহঁতক সুধিম খানা খাই কেনে পালে। প্ৰীতিৰেখা খানা খাই কেনে লাগিল? ভাল লাগছি। সোৱাদ হৈছে না চব? খানা খাই কেনে লাগিল? কেনে লাগিল? মোৰ আঞ্জাটো খাই কেনে লাগিল? এনে কৈছো। থেংক ইউ। বৰষা কেনে লাগিল পিছে আঞ্জা ভাত?
বহুত ভাল লাগছে স্পেচিয়েলি মাছখিনি বহুত আহা মই বনাইছোঁ আৰু মাংসখিনি বহুত টেষ্টি হৈছে সেয়া জয়শ্ৰী বনাইছে এতিয়া বাচন ধুই আছে বেচেৰি তুই কি হা কি চলি আছে হে গাইছ লোক কি মানে ইমানে ভাত খালি নেকি চবে হা 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 ये কোনবাই পাগলা বাই বাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত নে কি